বহুদিনৰ পৰা ৰৈ থকা এটি দিন ঘৰৰ উদুলি মুদুলি পৰিৱেশ মা দেউতা সকলোৱে ব্যস্ত আৰু এয়া মোৰ মৰমৰ ভাগিন তাইও ব্যস্ত ৰীল বনোৱাত চাওঁতে চাওঁতে তাইও সময়ৰ লগত আগবাঢ়ি গৈছে আৰু আয়তীৰ উৰুলিয়ে জীপাল কৰি তুলিছে ৰভাতলে স্মৃতিবোৰো সুঁৱৰি তাই কান্দিছে নিজৰ আপোন ঘৰখন এৰি তাই আন এখন ঘৰলৈ যোৱাৰ বাটেৰে এসাগৰা বেগে বান্ধে সকলোখিনি নোহোৱা হৈ যায় থাকি যায় মাথো কিছুমান কেমেৰাত বন্দী হোৱা স্মৃতি আৰু সেই স্মৃতিবোৰে সদায় আমাক মনত পেলাব কিছুমান সময়